গুড মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকৰ খবৰ ভালে থাকে কমেণ্টত জনাবচোন। উঠি পেলাই উঠিলোঁ ৰ'ব, মুখখন ধুই লওঁ, ব্ৰাছটো কৰি লওঁ, তাৰপিছত দেখা যাব ক'ৰ পানী ক'ত যায়। অলপ বস্তিত জাগিৰ পৰাই ঘূৰি আহোঁ, কি অৱস্থা। গাইজ মোৰ বিজনেছ এটা আছে, চাব নেকি কি বিজনেছ এইকেইটা মোৰ এইকেইটা হাঁহ আছে ক'ৰবাত, কেইটা আছে 15টামান আছে নেকি। হাঁহ আছে এইকেইটা, আহ 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 এইকেইটা আৰু এই ৰুমতো আছে আৰু এইকেইটা মিষ্টাৰ আৰু এইটো আমাৰ খাং। এইবাৰ বস্তিত দেখিৰ পৰা দেখিলে এইখিনি আমাৰ বস্তি আৰু বস্তিত দেখিৰ পৰাই যায়। তামোল পাৰাই নাই আমাৰ, তামোল আছে। তামোল পাৰিব নেকি কোনদিনামান, এইটো খোৱাৰ আৰু এনেকৈ ৰখা যায়। হাঁহকেইটা এনেকৈ ৰাখি হয় এনেকৈ বেৰা দি থৈ দিয়া আছে, তাৰে ভিতৰতে থাকে। এইবাৰ পথাৰ আৰু এইটোৱে এইটো বাঁহ, ইয়াৰ পৰাই আমাৰ মাটি নহয় আৰু সিফালে বেলেগৰ এইখিনিয়ে সীমা, ইয়াৰ পৰাই নাই আৰু সিফালে বেলেগৰ আৰু এইফালে পথাৰ আৰু আহিলোঁ মইতো বস্তি আৰু এইটো মই বস্তিত দেখি আহিলোঁ, ব্ৰাছো কৰি আছোঁ, বস্তিও চাই আছোঁ। আঙুলি দিয়ে ব্ৰাছ কৰোঁ, কলগেট নলগাওঁ, আঙৰাই মেইন, আঙৰাই দি ব্ৰাছ কৰি আছোঁ। একবাৰ বাটত দেখি পাই আহোঁ, কিবা চলি আছে বাটত দেখি উঠলোঁ, এতিয়া বাটত যোৱাই নাই, ব্ৰাছ কৰি কৰি বাটত দেখি যাওঁ, বাটত বা কি চলি আছে চাই লওঁ। বাটত যাই আছোঁ, এইটোৱে আমাৰ ৰাস্তা। এইটো মলা বাইদেউ জীয়াক, এইটো এইটা ৰাজহুৱা মন্দিৰ, আমাৰ ঘৰৰ কাৰণে এনেকুৱা খাল আছে। এইটো মলা বাইদেউৰ জীয়াক, এইটো বহি আছে আৰু এইটো মই। এই গাইছ, ৰাস্তাৰ গাড়ীগিলাক কি স্পীড আহে চাওকচোন, একদম গুলি যোৱা দে একদম। এইয়া কি স্পীড যায় একদম, বাপ্পা ঐ। ৰাস্তাটো এই পাকা কৰি দিয়াৰ পৰাই হেমন্ত মামাই যেতিয়াৰ পৰা পাকা কৰি দিছে ৰাস্তাটো, তেতিয়াৰ পৰাই মানে একদম গাড়ীগিলা একদম উৰি উৰি যায়, একদম ছাগাল গৰু মানুহ জানো উৰে থৈ যাব খোজে। ইয়াতে কিমান ছাগাল, 60টামান ছাগাল মৰিল আমাৰ ৰাস্তাৰ আগত, আৰু মুৰ্গী চুৰ্গীটো ক'বাই নালাগে, অগণন মৰছি। ইমান স্পীড যায় গাড়ীগিলা, বাপ্পা ঐ নকৈছোঁ মানে। যিমান ভাল সিমান বেয়া ৰাস্তা, পাকা ৰাস্তা যিমান ভাল সিমান বেয়া। এক পোনেদি চালি ভাল, মানে বোকা চোকা নহয় ৰাস্তাটো, বোকা চোকা নহয়, সিটো পোনেদি ভাল, আৰু এক পোনেদি বেয়া। ইমান স্পীড যায় গাড়ীগিলা, পাকা ৰাস্তা হ'লেও গাঁৱলীয়া ৰাস্তাত ইমান স্পীড যাব নালাগে নহয়, কাৰণ সৰু চলিগিলা ৰাস্তাত ঘপককৈ দাউৰি ওলাই আহে, সেইগিলা বুজি নাচায়। সেহেঁতে জানে খালি স্পীড যাব লাগে পাকা ৰাস্তা, সোনকালতে গেলেও যাই পাব, জোৰকৈ গেলেও যাই পাৰব। জোৰকৈ গেলে ৰিক্সে, ক'ৰবাত যদি পৰি এক্সিডেণ্ট হয়, হাড়া মুড়া ভাঙি থাকে, কোনে ৰিক্স ল'ব। মই অলপ হেমন্ত মামাৰ লগত কথা পাতি পেলাই ইয়াতে স্পীড ব্ৰেকাৰকেইটা দিয়ে ল'ব লাগব, নহ'লে নহ'ব। মানুহগিলাৰ অলপ হেৰিগিলা ময়ে চাব লাগব। ব্ৰাছ কৰি কৰি বাটত দেখি আহি আছোঁ আৰু সেইটো কান্দুৰি পমিলা উঠি পেলাই উঠি আহিছে বিচনাৰ পৰাই। ই বেয়া কান্দে, ইমান ডাঙৰ হৈছে হ'লেও কান্দি থাকে। কি কৰিব, হ'লেও আমি আৰু যাই আছোঁ। আৰু এটা বস্তু আহি আছে, আৰু কালি মানৰ পৰা ভিডিঅ' পাব, এইটো বস্তুৰ ভিডিঅ' পাব। ইটোৰ এটা নতুন ভ্লগ এটা আহিব কালি মানকলৈকে, সেইটো দেখা হ'ব আৰু আনবক্সিং হ'ব। কৰা নাই, কৰিম আৰু এই বস্তুটোৰ আনবক্সিং। তহঁতে বিহু নাচি কেই টকা পালি? হা, 4,000? পইচা এনে কাট্টাত আছে? হা, কোনদিনা খানা খাবি? ময়ো যাব পাম না? কিয়া? মই 20 টকামান দিম আৰু 500? কি কি খাবি, গাহৰি খাবি না নাখা? কিয়া? এই গাহৰি নাখা কি হ'ব, এই কাম নাই।
নহ'বই গাইছ, এনৰ লগত নিমিলিব, এনে গাহৰি নাখায় বোলে। গাহৰি নাখা মানুহৰ লগত আমি আৰু নাই মেল নাই, আমি গাহৰি খাওঁৱেই আৰু। ব্ৰইলাৰ আৰু কোনোবাই খায় না, ব্ৰইলাৰ আৰু মাংসতে নপৰে, কাঠ লাগে। গাহৰি মেইন গাইছ, গাহৰি মেইন। ঘৰত দেখি যাওঁ, মুখখন ধুই লওঁ, তাতে এনেকৈ থাকিলে কাম নহ'ব, মুখখন ধুই লোৱাই ভাল হ'ব। মুখখন ধুই লওঁ ৰ, তাৰপিছত দেখা যাব। মুখ ধোৱা হৈ গ'ল, মুখ চুখ মুচি লওঁ ৰ, তাৰপিছত পানী একগিলাচ খাই ল'ব লাগিব। ঐ মাই পানী দিছোঁ এক গিলাচ, পানী খাই লওঁ, তাৰে পিছত ভাত খাই আছোঁ। আজি উঠাত দেৰি হোৱাৰ কাৰণে একদম ভাতো হৈ গ'ল, কিন্তু মই এতিয়া ভাত নাখাওঁ, মুখখন ধুই ল'লোঁ না, এতিয়া পানী একগিলাচ খাই লওঁ, তাৰে পিছত 10 মিনিটমান পিছত ভাত খাই আছোঁ। পানী খাৱা হ'ল, এতিয়া বাটত দেখি যাওঁ ৰ, বাটত দেখি অলপ চলিগিলা আছে না, হাল্লা কৰিছে, সেইকাৰণে বাটত দেখি যাওঁ, অলপ মজাটো লওঁ আৰু বাটত আহি। বাটত ভাবছিলোঁ আড্ডা মাৰবা আহিম, কিন্তু আড্ডা মাৰবা যে এটা পকাও নাই বাটত, চব পলাল আহাৰ কাৰণে। এটা এতিয়াহে আলে আহিছে এইটো, কিন্তু নাই, গোটাইকেইটা পলাল, ক'ত বা গ'ল গমেই পোৱা নাই। মই ভাবিলোঁ মাত শুনি পেলাই আহিলোঁ বাটত, কায়ো নাই বাটত, ময়ে আহি একলাই পালোঁ। নাই নহ'ব এতিয়া, আজি দিনটোৱে লঘু হ'ব নেকি, গম নাপাওঁ আৰু কি হ'ব। কাষতে এখন দোকানো আছে না, তাতে কিবা নিবা আহিছোঁ ৰ। এই দোকানী, এইটো দোকানী, এইয়া কিবা দিব, কিবা লওঁ ৰ। মানে 1 গুলিত 2 চিগাৰ দোকানখনত, মানে চাইকেলো ভাল কৰে, তাৰে পিছত ইফালে হেৰিও কৰে, কি বুলি কয় তোৰ গেলামালো বিকে, চাইকেলে এইটো ভাল কৰে, এইটো দোকানী। মই বেলেগ নেনাওঁ, মই চিপছ নিম, বেলেগ নেনাওঁ, চিপছে খাম আৰু। মোক এই ভাজা মিক্সাৰ ভাজা দি 2 পেকেট, এই 2 পেকেট, এয়া মিক্সাৰ ভাজা ল'লোঁ, সেইটো দামী চাবোন, এই ভাজা ল'লোঁ। ঘৰত দেখি যাওঁ ৰ, ভাতটো খাই লওঁ, ৰ, তাৰপিছত দেখা যাব ক'ত যাওঁ। ভাতটো খাই পেলাই মামাহঁত দেখি যাম আৰু, ইয়াতে নহ'ব, মামাহঁত দেখি যাওঁ, অলপ ফুৰিও আহোঁ। বস্তু যে আনিছিলোঁ এই ভাতৰ লগত খাবা, এই গৰম ভাত ৰাতিপুৱাৰ, এই গৰম ভাতৰ লগত খাবৰ কাৰণে এই চিপছটো আনিছোঁ। আৰু ইফালে তোমাৰ ভাজি আছে, এই চিপছ আনিলোঁ, আৰু এই ভাত খাই লওঁ ৰ'ব। মানে আনিছিলোঁ জানা, এই ৰাতিপুৱা গৰম ভাত দিছি মাই, ইয়াতে ভাজা, এয়া এই চিপছটো আনিছিলোঁ যে চিপছ, এই গৰম ভাত, ৰাতিপুৱাৰে আমাৰ গৰম ভাত এই দি খাওঁ আৰু। খাই লৈ পেলাই বাকী কামখিনি কৰিব লাগিব এতিয়া, খাই লওঁ, তাৰে পিছত আৰু ক'ত কি কাম আছে কৰিম আৰু। দিনটোৰ কামখিনি ৰাতিপুৱা গৰম ভাতেদি আৰম্ভ কৰিম। গাইছ, মাই দিয়া গৰম ভাত খাই দিনটোৰ কাৰণে আৰম্ভ কৰিলোঁ আৰু। এটা বস্তু চাব নে, কি বস্তু, এইবাৰ এটা নতুন বস্তু লাগছি, নতুন বছৰত নতুন তামোল, বেছি লগা নাই, 2টাই লাগছি, নতুন বছৰত নতুন তামোল লাগছি, এইবাৰ প্ৰথমবাৰ লাগছি। মামাৰ ঠাইত যাওঁ ৰ'ব, এয়া মোৰ বাসন্তীখন ওলাই লওঁ, এখন বাসন্তীখন ওলাই লওঁ ৰ'ব, এখন মোৰে বাসন্তী ওলাই ৰ, ঠিক আছে। এতিয়া আৰু মই মামাৰ ঠাইত যাই আছোঁ আৰু। গাইছ, মই মামাহঁতৰ ঘৰ আহি পালোঁ এতিয়া। আৰু এই আমাৰ ফালে যে বাঁহ গোহাঁই যে গৈছিল, সেই বাঁহ গোহাঁই মানে যোৱাকালিৰ পৰাই আৰু শেষ আৰু, বছৰটোত আৰু নুঘূৰাই আৰু অহা বছৰত ঘূৰাব। আজি মানে কি 6 তাৰিখে মানে পৰা শেষ হয় আৰু, মানে 7 তাৰিখে খানা দিয়ে, সেই খানা দিলি মানে তাতে মানে মাতিছে, তাতে খানাত যাম আৰু চাব, একদম পূৰা একদম ৰাইজৰ মানুহ পূৰা একদম ভৰ্তি হৈ যায় পূৰা খানাত, মানে গোটাই ৰাইজৰ মানুহগিলা আহে আৰু, চলিগিলা ডাঙৰ মানুহ চব আহে, আৰু তাতে যাম আৰু চাই থাকিব। এইটোৱে মামাহঁতৰ ঘৰ, আৰু মামাহঁতৰ এখন দোকান আছে, হাৰ্ডৱেৰ দোকান। এই হাৰ্ডৱেৰ দোকানত যদি কোনোবাক যদি মাল লাগে বোলে, ৰড চিমেণ্ট গজাল গুণা বল্টু দংকল যি লাগে আৰু চব পাব, মানে A to Z। হাৰ্ডৱেৰ দোকানৰ প্ৰত্যেকটো মালেই পাব হাৰ্ডৱেৰ দোকানৰ, A to Z। হ'লচেলত লাগিলে হ'লচেলতো পাব, হ'লচেলো কৰে,
ইয়াতে মটৰৰ পৰাই তোমাৰ গেছৰ আইটেমৰ পৰাই যি লাগে আৰু চব হ'লচেল পাব। কোনোবাক যদি লাগে কণ্টেক্ট কৰিব আৰু মই ফোন নম্বৰটো দি দিম, তাতে কণ্টেক্ট কৰিব পাৰিব। কাৰোবাক যদি কিবা হ'লচেলত মাল লাগে তাতে কণ্টেক্ট কৰি দিব আৰু A to Z মটৰৰ পৰাই তোৰ চিমেণ্ট, ৰড, গুণা, গজাল, বল্টু, গেছৰ আইটেমৰ পৰাই চব আছে A to Z মানে যাক যিটো লাগে চব পাব মানে হ'লচেলত। গাইছ এই গা চা ধুই ওলাই আহিলোঁ আৰু মন্দিৰত যাই আছোঁ। গাইছ আমি এয়া মন্দিৰ আহি পালোঁ। এতিয়া অলপমান পিছত এতিয়া মিটিং চলি আছে, তাৰে পিছত অলপমান পিছত হ'ব আৰু আৰম্ভ। এতিয়া আমি আহি পালোঁ মন্দিৰ, আৰু মন্দিৰ এতিয়া অলপমান পিছত হ'ব। এতিয়া প্ৰসাদ দি আছে, দেৰিকৈ হ'ব। এয়া মানুহগিলা আহিছে, এয়া চব একদম উপস্থিত হৈ গৈছে। এতিয়া প্ৰসাদ দি আছে, প্ৰসাদ আহি গ'ল গাইছ। এই প্ৰসাদ খাই লওঁ। প্ৰসাদ আহিছে, মেট্ৰিকত ডিভিজন পোৱা ইয়াতে হেৰি চলি আছে, এইটো সম্বৰ্ধনা। এইবাৰ আমি দ্বিতীয় বিভাগত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিল তেওঁলোকৰ নামবোৰ ঘোষণা কৰিছোঁ। দ্বিতীয় বিভাগ লাভ কৰিছে আমাৰ এই থানসত্ৰ পৰিচালনা সমিতিৰ একেবাৰে মুৰব্বী যাক ভাবে তেখেত হৈছে ভৱেন্দ্ৰ ডেকা। আমি মঞ্চলৈ আহিবলৈ আহ্বান জনাইছোঁ। এতিয়া সম্বোধনা চলি থাকিব আৰু আমি এতিয়া আৰু অলপ ৱেইটত আছোঁ। অলপ পিছতে খানা খাৱা আৰম্ভ হ'ব। এতিয়া গাইছ ভাত খোৱা মানুহ গাইছ। গাইছ আহি আছে আৰু বেছি সময় নাই, ৰখছোঁ। মানুহ বহুত দেখিয়ে দেখোন, বহুত মানুহ দেখিয়ে একদম আহি আছে। মানুহ বহুত একদম, সেইকাৰণে অলপ দেৰি হৈছে আৰু। আহি গেল গোটাই, এতিয়া খাই লওঁ, চাই থাকক। খাৱা লোৱা হৈ গ'ল, এতিয়া আমি আৰু ঘৰত দেখি যাওঁ আৰু। বাই বাই।